ধুমুহা গাইছ ধুমুহা চাই থাকক। তো গাইছ গুড মৰ্ণিং ৱেলকাম টু নিউ ব্লগটো আপোনালোকে দেখা পাইছে কেনেকুৱা এটা পৰিস্থিতি হৈছে সেই জেগাত আপোনালোকে চাব পাৰে চাৰ চাইড কলা 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 কাৰণ কিয় এতিয়া বৰষুণ আহিব পাৰে পুৰা তৰকাৰী চিকমিকি মাৰি আহিছে। তাৰে পিছতো আমি এটা ভিডিঅ' বনাই আছোঁ কাৰণ কিয় আপোনালোকে ভিডিঅ' চাই ভাল পায়, মই ভিডিঅ' বনাই ভাল পাওঁ আপোনালোক চাবৰ কাৰণে, আপোনালোক দেখাবৰ কাৰণে এনেকুৱা জেগা সেইকাৰণে আমি যদি আপোনালোকে চাব কিনকে তো তাৰ কাৰণে আপোনালোকে চাব পাৰে এই চাইডে। আৰু মোৰ ভিডিঅ' চাই কাৰণে যদি ভাল লাগে না আপোনালোকে লাইক এটা কৰক, কমেণ্ট এটা কৰক, মই কমেণ্টত লাইক কৰোঁ আৰু চাব পাৰে। আৰু এতিয়া নদী আছে, অলপ অলপ ঠাণ্ডা ঠাণ্ডা বতাহ আহিছে, পিৰি ঠাণ্ডা ঠাণ্ডা সোমাই যায় গাত চৰৰ ফাকে ফাকে। আৰু তাতে কাম কৰিছে আপোনালোকে চাব পাৰে সেইখিনিত অলপ ধোৱা ধোৱা হৈছে কাৰণ কিয় অলপ কুঁৱলী দিছে। আৰু চাব পাৰে আপোনালোকে মলমলীয়াকৈ পুৰা ডোঙাকৈ তামোল খাই দিছোঁ। আৰু আছে কলা কলা মেঘ চাব পাৰে আপোনালোকে। অ' গাছ এফালে এফালে যাব পাৰে কেনেকুৱা বগা আৰু আপকে চাব কেনেকুৱা ভয়ংকৰ পৰিস্থিতি এটা হৈছে আমাৰ আগত দেখি আপোনালোকে চকুৰে দেখা পালে মাথা ঘূৰাই যাব। তো আৰু এইটো যিহেতু মই ভ্লগ বনাই আছোঁ বহুত এটা ডাঙৰ কথা কাৰণ কিয় এতিয়া চবেই মানে ঘৰত আছে, এই কাম কৰাকেইটা আছে বেছি ৰাতে কাটা কাৰণ কাম নকৰিলে খাব কি সেনাখন কথা নহয় না এতিয়া সেনাখন কথা। সেইকাৰণে আৰু দুৱত এটা ভিডিঅ' বনাইছোঁ, তাক মাতি লৈ আহিলোঁ মই ছাগলৰ পাত কাটিম বুলি। তো ভিডিঅ' বনাইছোঁ অলপমান আপোনালোক দেখি আছোঁ আৰু তৰকাৰী চিকমি কেইটামান দেখাম। আমাৰ গাত নপৰিলে ৰক্ষা আছে ওপৰত সেইকাৰণে নপৰে। কলা কলাটো চাওক আপোনালোকে, সেইখিনি বেলেগ কলা হৈছে সেইফালৰ পৰাই আহিব মেইন বৰষুণটো। কেনে লাগিছে ঐ কেনে লাগিছে হা ভয় লগা নাই আপোনালোকক এটা কথা আৰু কলা হৈ আহিছে আপোনালোকে চাব পাৰে। বৰষুণ নেথাকিলে পৰা নাযাওঁ আপোনালোক দেখি দেখিম আৰু ঘৰত যাম যাওঁ দিয়ক মোৰে ভয় তো গাইছ যাওঁ আৰু প্ৰায় কাৰণ কি কলাকে আহিছে হিন্দী জেগা চাব পাৰে। মোৰ ফাটছি দিয়ক গাইছ তাম ফাটছি মই যাওঁ দি ইও যায় তাৰমানে ভয় লাগছি দিয়কচোন আমাৰ যিমান যি হ'লেও দাখন কৰিছি। আপোনালোকে চাব পাৰে কেনেকুৱা হৈছে আৰু আমি যাওঁ কাৰণ তৰকাৰী বহুত ডাঙৰ ডাঙৰ তৰকাৰী মাৰিছোঁ। মই ভিডিঅ'ত দেখি থলোঁ আপোনালোকক। তো দাউৰিছোঁ এইফালে পিছালো আছে অলপ মানে এনেকুৱা আন্ধাৰ হৈ গৈছে আপোনালোকে চাব পাৰে। ভিডিঅ'ত নতুন কেমেৰাটোৰো পোহৰ কৰি দিছে। অ' মা কছম আপোনালোক দেখি আছোঁ বহুত ডাঙৰ বতাহ বৰষুণ আহিছে আপোনালোকক দেখি আছোঁ মই। আপোনালোকে এপগে চাব পাৰে কেনেকুৱা এপগে কলা হৈছে কিন্তু এপগে চাব পাৰে নেক্সট লেভেল এটা কলা হৈ গৈছে। আৰু মানে আপোনালোকে জানে এতিয়া ৰজাৰ মাছ চলিছে আৰু কেমেৰাত কিয় এনেকুৱা হৈছে কাৰণ কেমেৰা লাইটটো অলপ বাঢ়াই দিয়ে যেতিয়া কমি যাব না আন্ধাৰত অলপ লাইটটো বাঢ়াই দিয়ে কেমেৰা সেইকাৰণে আপোনালোকে গম পোৱা নাই। আৰু আমাৰ ভয় লাগিছে কাৰণ ঘৰটো অলপমান দূৰ আছে, অলপ বেছি নহয় অলপমান দূৰ। তো সেইকাৰণে এতিয়া ঘৰ যাই পাম নাপাম তাৰ আগত বৰষুণ মাত দিলি হৈছে। মই ভিজিলোঁ মোবাইলে ভিজিলোঁ চব ভিজিল। তো তাৰে আগত যাওঁ ঘৰত সোমাওঁ দিয়ক। ঘৰত যাই কৈছোঁ আপোনালোকক কথা পাতিছোঁ লাইনখন কাটছি মোবাইলৰ চাৰ্জ নাই ৰ'ব। আৰু গাছ এতিয়া প্ৰায় 3টা বাজি আছে তো 6টা বজা আনো আপোনালোকে চাব পাৰে। আপোনালোকে আহিবলৈ ঘৰ কুকুৰ মই পাই আহিবলৈ ঘৰ আৰু আপোনালোকে চাব পাৰে মেল লাগ বৰষুণ। আপোনালোকে চাব পাৰে ফুল আন্ধাৰ লাইট নেদাকে ঘৰত দেখাই নাপায় আপোনালোকে চাব পাৰে। আমাৰ এইটো ঘৰ সাৰি আছে ঘৰ মানে কি আৰু লাইট নেদাকে দেখাই নাপায় আপোনালোকে চাব পাৰে। এফালৰ পৰা বেছি কলা নাপায় আৰু এফালৰ পৰা বেছি কলা পায় সেইফালৰ পৰা চাব পাৰে। এই মাত্ৰ জাষ্ট আপোনালোকে প্ৰথম মই ভিডিঅ'টো শ্বুট কৰাৰ লগে লগে কেনেকুৱা পোহৰ হৈছিল আৰু এতিয়া কেনেকুৱা পোহৰ হৈছে আপোনালোকে কওক। আন্ধাৰ না বেলেগ আন্ধাৰ হৈছে আৰু সূৰ্য গ্ৰহণ লগা যেনেকুৱা সেনেকুৱা হৈছে আপোনালোকে চাব পাৰে। সূৰ্য ক'ত আছে গমেই নাপায় আৰু গাইছ আপোনালোকে চাব পাৰে বৰষুণ আহি গ'ল। মোৰ চাউণ্ডটো অলপ নাহিব কাৰণ টিঙৰ পৰা চাউণ্ড ওলাই আছে না। তো আপোনালোকে চাব পাৰে বৰষুণ আহি গ'ল আৰু বানপানী আহি গ'ল আমাৰ তাতে এই ৰ'ব আৰু উপায় নাই। এই এফালেও চাব পাৰে আপোনালোকে তো আপোনালোকে চাব পাৰে এতিয়া নামান এই পানী পৰিলা পাৰিব বাউচুতে বস্তি বাউচুতে নি বতাহ মাৰিলাক না এই মোৰ গাতো বস্তি পানী ফিটকে যাবি। তো লাইনটো গৈছিল এতিয়া মই ভিডিঅ'টো অন কৰাৰ আগে আগে লাইনটো আহি গ'ল। এইটো ভাল হ'ল যে মই ভিডিঅ'টো কৰিবৰ কাৰণে লাইনটো দিছি বহিছোঁ দিয়ক। আৰু বাহিৰত বৰষুণ মাৰিছে অলপ অলপ ইমান আন্ধেৰিকৈ জিনকৈ আছিল না মই ভাবছিলোঁ বতাহ মাৰিব বহুত ঘৰ চৰ উল্টে দিব নাই সেনেকুৱা নলাক
নহ'ব ভাল হৈছে কাৰণ এই আমাৰ মাটিৰ ঘৰ না অলপ টিং চিং অলপ ভয় লাগে উল্টে কেনে আৰু পাল্টি থৈ দিব গুচি দি নদক আছে বৰা বৰা আমাৰ ভুত্ৰ পাৰ কৰি আহিছে দে চিকনিক মাছছি আই তৰকাৰী এটা মাৰিব ৰ'ব শুনি থাকক 1 ছেকেণ্ড ৰ'ব অলপ সময় ৰ'ব তৰকাৰী মাছছি ৰ'ব ড্ৰিম ড্ৰিম এইটো আৰ্টিফিচিয়েল হেৰি বুলি কয় তৰকাৰী বুলি কয় এইটো আৰ্টিফিচিয়েল তৰকাৰী বুলি কয় যিটো এতিয়া হেৰি নাই কাল বৰষুণ কমান নামিলো না কাৰণটো বা কি কাৰণটো একোৱেই নাই খাজ বৰষুণ না আপোনালোকে চাব পাৰে দেখি দিছোঁ মই আপোনালোকে চাব পাৰে কেনেকুৱা বৰষুণ পানী হয় তো গাইছ আপোনালোকে চাব পাৰে বতৰটো ঘৰত কুৰুমা বহি আছে গাইছ লাজ লাগছি ৰ'ব কি কৰিম আৰু উপায় নাই তো আপোনালোকে চাব পাৰে বতৰটো অলপ ভাল হৈছে দেই তো আজিৰ কাৰণে এইখিনি আছিল যদি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে এইখিনি আছিল বাই বাই